কি খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো এনেই মানে চিম্পল ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ আৰু আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে ধৰিব পাৰিছে চাগে অলপ মোৰ মোবাইলৰ কেমেৰাটো মানে অকণমান বেয়া হৈছে আৰু সেইকাৰণে অকণমান ধোৱা দেখিব পাৰে আপোনালোকে। মানে কি ছোৱালীজনীয়ে মানে বিচনাৰ ওপৰৰ পৰা ধাপ তলত পেলাওঁতে কেমেৰাটোৱে এবাৰ মানে মাজতে ফাট মেলি গ'ল। ডিছপ্লেখনটো অৱস্থা নাই, কিবা সলাবলগীয়া আছে ঠিক নাই। আৰু এইবাৰ আকৌ একদম মোবাইলটোৰ ফ্ৰণ্ট কেমেৰাতে মানে মাজতে একদম পূৰা ফাটি গ'ল। আৰু মই এতিয়া পাকঘৰত আছোঁ, ভাত বনাবলৈ লৈছোঁ। ভাতকেইটা বনালোঁ বাৰু, শাক বনাবলৈ লৈছোঁ মাছৰ সৈতে আলু বিলাহীয়ে। কাৰেণ্টটো নাই, সেইকাৰণে জুইৰ ঘৰতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। এতিয়া মোবাইলটোৰ কেমেৰাটোও বেয়া হৈছে, দেখিছে আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। আপোনালোকে চাগে ভাবিছে ইমানখিনি মাছ একেলগে দি দিছে। আচলতে মই এপিচকৈ ফ্ৰাই কৰি থাকিবলৈ একেবাৰে ধৈৰ্য নাই একদম। আচলতে মাছটো ভালকৈ সিজিলেই হয় আৰু যাতে ভাঙি নাযায়। আৰু এইফালে চাওকচোন, মই মাছ ফ্ৰাই কৰি হ'বই হ'ল। এতিয়ালৈকে কাৰেণ্টটো নাই। কাৰেণ্টটো মানে আনদিনাখন এনেকুৱা নকৰে, এতিয়া কাৰেণ্টৰ কিবা কাম চলি আছে এইকেইদিনত, কিবা মিটাৰ বহাইছে নেকি ঘৰে ঘৰে, সেইকাৰণে অকণমান দিগদাৰ কৰিছে। আৰু এইফালে এভাগ হ'ল আৰু আকৌ এভাগ ফ্ৰাই কৰিছোঁ। তেতিয়াহ'লে মই শাককণ বনাই লওঁ। এখন হাতে কেমেৰা কৰিছোঁ যিহেতু অকণমান দিগদাৰ হৈছে সম্পূৰ্ণ ভিডিঅ'টো কৰিবলৈ। আৰু কাটি থোৱা বিলাহীখিনি মানে প্ৰথমতে তেলখিনি গৰম কৰি পিনি পিঁয়াজ দিলোঁ, মছলা পাতি জলকীয়াকেইটাও দি দিলোঁ আৰু আধা বিলাহী তেলত দি দিছোঁ আৰু আধা মানে মই এনেকৈ আলুৰ লগত ফ্ৰাই কৰি পিনি দিবলৈ থৈ দিছোঁ। আৰু এনেকৈ প্ৰথমে তেলত দিয়াখিনি ৰংটোৰ কাৰণে দিছোঁ আৰু দুপিচমান বিলাহী নিচিনাকৈ হৈ থাকিলে খাই ভাল লাগে, মানে বেছি ভাল লাগে। সেইকাৰণে দুপিচমান এনেকৈ দিছোঁ। আৰু এইফালে গেছত মই অকণমান গৰম পানী দি দিছোঁ শাকত দিবৰ কাৰণে। সেইটো পানী দিব হ'বই এতিয়া শাকত, আৰু পানী চানী দি মেলি এয়া দেখিছে শাক পূৰা উতলি গৈছে আৰু মাছ কেইপিচমানো দি দিলোঁ ইয়াত। আৰু নিমখ হালধি দিয়াটোনো কি দেখুৱাম, সেইটোতো একদম চবেই জানে। শাকত নিমখ হালধি নিদিলে আৰু কি হ'ব, মানে মই যিকেইটা দেখুৱাব লাগে সেইকেইটাই দেখুৱাইছোঁ। কাৰণ কৈছোঁৱেই এখন এটা মোবাইলত সেই ভিডিঅ' বনাই আছোঁ আৰু শাক বনাই আছোঁ। এইফালে কাৰেণ্টটোও নাই। আৰু এইফালে আমাৰ ছোৱালীলৈ চাওকচোন, কল খাই আছে। এইফালে দুখন হাতত দুটা কল লাগে, তেনেকৈয়ে খায়। আৰু তাই কল খাই ভাল পায় বাৰু। সকলোতকৈ ভাল পোৱা বস্তুটোৱেই হৈছে তাইৰ বাবে জাহাজী কল বুলি ক'লেও বেয়া নহয়। মানে কল খাই ভাল পায়, কিন্তু বাকীবোৰ মানে ভাত বুলিলেতো একদম নাখায়েই। তেতিয়াহ'লে মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, ৰ'ব। ভাত শাকবোৰ হৈ গ'ল বাৰু, এতিয়া পাছত ভিডিঅ' কৰিছোঁ মই। এইফালে দেখিবলৈ পাইছে আপোনালোকে বস্তু এটা দেখিবলৈ পাব, ৰ'ব। মোবাইলটোৰ কথাটো কৈছোঁ আপোনালোকে, আৰু মোবাইল এটা ল'ম বুলি ক'লেতো ল'ব নোৱাৰি পটককেনে। আৰু মানে হাতত কি হয়, পইচা থাকিলেও মানে খৰচ হৈ গুচি যায়। সেইকাৰণে ভাবিছোঁ এই টেকেলিটোতে ভৰাই গোটাই যাম মোবাইলটো ল'ম বুলি। মানে ভিডিঅ' বনাবৰ কাৰণে মোবাইলটো ল'বলৈ দৰকাৰ হৈছে মানে মই। আৰু ইয়াতে আজি আনিছোঁ টেকেলিটো। আজি আনি পিনি মানে 60 টকামান হৈছে, ভৰাইছোঁ। 50 টকা এটা আছিলে ভৰাই থৈছোঁ, আৰু খুচুৰা পইচা কেইটামান আছিলে ভৰাইছোঁ। কিমান দিন লাগে নাজানো, কিন্তু ভৰাম আৰু সোনকালে যাতে পইচাকেইটা একদম গোট খাই, তাকে ভাবি আছোঁ। আৰু এতিয়াৰ পৰা মানে পইচা আহিলে টেকেলিতে ভৰাম, মোবাইল ল'ব লাগে মুঠতে। নহ'লে ইভাগে পইচা ইমান আহিলেও মানে একদম খৰচ কৰোঁ লাগি থাকে, বস্তু ওলাই থাকে, ইটো কিনো সিটো কিনো, যাওঁ ত'ত যাওঁ। অকল মোৰে হয় নে চবৰে হয় নাজানো। সেইকাৰণে টেকেলিটো আগতীয়াকৈ আনি লৈছোঁ, আৰু এইটোতে ভৰাম আৰু পূৰা আজিৰ পৰা পইচা।